Hey guys, my name is Nishan Tokolita and welcome to my new vlogs. তো আজি মই কৈ আছো ৰ'ব ক'ত গৈ আছো তাৰ আগতে এটাই ৰিকুৱেষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাই যাব মজা পাব তো গাইস এইখিনি ঠাই পুরা খোলা ঠাই মানে ইয়াত যদি ড্রোন উড়ালো হয় না মজা লাগিছে ড্রোন নো ক'ত উড়াম ক্যামেরা এটাই নাই সো গাইস আহি এইখন দলং পালো যিহে গতে ৰঙামাটি ফেলাইছে তো ইয়াত যদি গাড়ী পিছল খালো না বিয়া খাওয়াখান পাম লাহে লাহে দে আৰু এইগিলা ইমান ওখকৈ দিছে ধেই দলংখন কিন্তু অলপ দীঘল আছে কিন্তু ছাইড দুটাই কিয় ঠিক কৰা নাই ইয়ে চাওকচোন কি 1 ফুটমান তলত আছে মাটি দলঙৰ পৰা থাকে পৰব একদম বাইক তো এইখিনি খোজকাঢ়ি যাওঁ খোজকাঢ়ি যোৱাই ভাল হ'ব চিন ইয়ে হোৱা কি মানে কি হ'ল আমি বেলেগ ৰাস্তা দি আহিম বুলি ভাবিছিলোঁ পিছত কেইটামান মানুহ হ'ল কি ইফালে নহয় ইফালে গ'লে সোনকালে ভাবি পিছত আহি কেনে যাই একেটা ৰাস্তাই পালোঁ তো এই ৰাস্তাটো আমি চিনিয়ে পাওঁ অলৰেডি ইয়ে ৰাস্তাৰ মাতিনি ঘৰ বান্ধছে বোধ কোনোবাই পুখুৰী হৈ আছে মাজত একোটা এনে ভালেই ৰাস্তাটা কিন্তু মাজে মাজে সেই আৰু বৈদ্য একোটা খাল দে ৰাস্তা ভালে বেয়া আছে মানে আগত বেয়া নাছিল কালি পানী পৰিল না কালি পুৰা এক ৰাতিৰ ভিতৰতে মানে পুৰা ভৰ্তি হৈ গ'ল এই ডাইৰেক্ট কথা কোৱাই ভাল অসমীয়া ক'ব গ'লে আৰু অলপ উল্টা পাল্টাহে লাগি যায় তো এইখন হৈছে দলং চবে জানে ৰ এইখন যে দলং আৰু এয়া হৈছে ইটাৰ ভাটা বায়ু প্ৰদূষণ কৰা বস্তু হ'লেও নহয় না আমাক যি কি নহওক হাঁহি ধেমালিৰ মাজেৰে ভিডিঅ'টো চাই যাওক মই দেখাই আছো তো ইয়াৰ পৰা আমি যাব লাগিব এতিয়া ৰাইট চাইডেদি আৰু ইয়াৰ পৰা চোন কিবা ফিনফিনা ৰাস্তা এতিয়া বিন্দাছ যাব তো এইখন বিয়া বুলিয়ে ভাবিছিলোঁ আমি পিছতহে গম পালোঁ এইখন দৰাঘৰীয়াৰহে বিয়া মানে আমি য'ত যাম সেইখন হৈছে কন্যাঘৰীয়া আৰু দৰা হৈছে ইয়াত থেকেৰা মানে এইখন তাতে বিয়া দেখা পাই ভাবিলোঁ বিয়া পালোৱে নেকি কিন্তু বহুত দূৰ আছে যাব মানে মোৰ ভাৱ এটা হৈ গৈছিল মানে বিয়া পালোৱে বোধ হয় ফোনতেদি ভিডিঅ' কৰিছোঁ মানে মোবাইলটো এখনতে ৰাখিবই নোৱাৰি পূৰা হেৰি হৈ গৈছে ফাইনেলি হেকেৰা পালোঁ আৰু অলপ দূৰতে মহা আপি দেখুৱে নহয় এইখন হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আগত আমি ইফালে আহিছিলোঁ মানে পুখুৰীৰ মাজেৰে নহয় পুখুৰী চাইডেদি এটা ৰাস্তা আছে তো সেইফালেদি আগতে আহিছিলোঁ কিয় আহিল গম পাল না গাইছ মানে চাকাটো গোটেই ডুবি গৈছিল পানীত আৰু ইফালে আৰু এই অৱস্থা পাথৰ ওলোৱা আৰু এইফালৰ মানুহখিনি বহুতখিনি ডেভেলপ হৈছে আগতকৈ চাওক মানে আগতে ইমান সেই ঘৰ নাছিল আৰু ধনী মানুহ ইমান নাছিল এতিয়াতো হৈয়ে গ'ল চবফালে ৰ'ব এইবাৰ মই আপোনালোকক দেখাই আছোঁ চাকা কিমান তল যায় এয়া চাওক এই আধা তল যায় তো ইয়াত যদি কিবাকৈ পৰি যাওঁ না কেনে হ'ব ভাবক আমাৰ অৱস্থা মানে এই মাটি বেকে বিয়া খাব লাগিব উপায় নাই না নপৰোঁ চুমাৰ ঘৰত যাম মই এতিয়া আৰু এইটো বিষ্ণু মন্দিৰ পালোঁ সেই ভগৱান ভালে যাতে যাই পাওঁ তো আমি আহি বিয়াঘৰটো পালোঁ এই আগত বিয়াঘৰ আৰু এতিয়া আমি ইয়াত নোসোমাওঁ মানে আগতে বাইক চাইকবিলাক অলপ বেলেগত মাহীহঁতৰ ঘৰত থৈ আহোঁ ৰ'ব তাৰ পৰা ডাইৰেক্ট আহি আছোঁ আহি কেনে ইয়াত সোমাম অলপমান আৰু এইটো হৈছে বিয়াৰ পেণ্ডেল চ' আহি আছোঁ বোলে কিবা পাগলাভীৰ মন্দিৰ মই নামটো আজিয়ে শুনিলোঁ পাগলাভীৰ কিবা ভগৱান এটা মই নাজানো আপোনালোকে যদি কোনোবাই জানে কমেণ্ট কৰি ক'বচোন কিয় নাজানে ভালকৈ তো গাইজ আহি বিয়াঘৰীয়াত সোমালোঁ আৰু এয়া হৈছে পেণ্ডেল ওপৰৰ এইখিনি ভাল লাগিছে সেইকাৰণে এবাৰ দেখুৱাই দিলোঁ
আৰু এইটো মণ্ডপটো খুব ধুনীয়াকৈ সজাইছে ফাইনেলি আমি ভাত চাত খালোঁ আৰু ইয়াত অলপমান বহুত দূৰত দুইজনে ফুৰিব আহিছিলোঁ অলপমান কি কৰিম সেইকাৰণে উল্টা পাল্টা ঘূৰি আছোঁ জেগাবিলাক চাই আছোঁ তো বাকী নাই আৰু ভিডিঅ'টো শেষে কৰিম অলপ টাইম পিছত তো চাই যাওক মোৰ লগত গাইজ আবেলি মই ঘৰত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল তো এতিয়া মানে ডাইৰেক্ট দৰা চাই কেনেহে ঘৰত যাম তো সেইবাবে অলপ ৰাতি মানে হেকেৰাৰ ফালে অলপ আহি আছোঁ কিবা এটা ল'বলৈ মানে মোৰ ফ্ৰেণ্ডৰ কিবা এটা গিফ্ট ল'বলৈ আহি আছোঁ তো বিয়াত দিব তো চাই থাকক ভিডিঅ'টো আৰু এইখন দোকানত সোমালোঁ দোকানখন চাওক সেই বেলেগ সজাইছে কিন্তু পূৰা ডিচিপ্লিনত ৰাখিছে বস্তুবিলাক আৰু এই গিলাচৰ কি ছেট গিলাচৰ ছেট চাই আছে অলপ বেলেগ দিয়ক মানে ষ্টাইলিছ দিয়ক অলপমান দাদা দোকানখন ভাল লাগছে আপোনাৰ তো বস্তুটো অনুপমে ল'ব আহিছে আৰু এইটো কি দিল কি পচন্দ হোৱা নাই চাওঁ ইয়াত কি আছে ছোৱালী স্পেচিয়েল দোকান মানে ছোৱালীৰ বস্তুৱে চবফালে আছে যিমানখিনি লাগে চব ছোৱালীৰে ৱাও কোনোবা ছোৱালী যদি ভাল লাগিছে ইয়াৰ পৰা লৈ যাব হেকেৰাত আছে দোকানখন ক'ত আছে কিন্তু নাজানো হা গাইজ এতিয়া বিয়াগুৰিয়াতে আছোঁ আৰু ইয়াত ফুচকা বেপাৰী আহি গ'লচোন বিয়াত তো দুটামান খাই লওঁ আৰু ৰাতিৰ পৰিৱেশ ইটো কিন্তু এটা বস্তু মই আপোনালোকক দেখাই নাই মানে কইনাটোতো দেখাই নাই এইটো চাওক ফাকেদি জুম কৰি লৈ গ'লো মানুহ ইমান আহে ৰ এইটো যে কইনাটো চব ভালকৈ এতকৈ ভালকৈ দেখাব নোৱাৰিম তো এতিয়া আমি ঘৰ ৰিটাৰ্ণ হৈ আছোঁ মানে যোৱাতে বাইকত গৈছিলোঁ আহোঁতে গাড়ীতে আহিলোঁ সেইকাৰণে ৰাতিলৈকে থাকিলোঁ নহ'লে আবেলিয়ে আহিলোঁ হয় এনেই গাড়ী আমাৰ বাইকখনৰ আৰু সেয়েও লাইটটোও নজ্বলে তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো গুড নাইট জয় আই অসম